আচলতে খুব দুখৰে ক'ব লাগিব যে এবাৰ জুবিনবিহীন বহাগটি আমি উদযাপন কৰিব লৈছোঁ। আচলতে জুবিন দা আমাৰ মাজত কায়িকভাৱে নাই, কিন্তু প্ৰত্যেকজন অসমীয়াৰ হৃদয়ৰ চুকে কোণে জুবিন দা এতিয়াও অমৰ হৈ আছে। আৰু মই আজি বহাগৰ মঞ্চৰ পৰা পুথিমাৰী জ্ঞানজ্যোতি সংঘৰ আজি এই মঞ্চৰ পৰা বিহুতলিৰ পৰা মই অসমবাসীক এটাই অনুৰোধ জনাওঁ যে জুবিন দাৰ যি সৃষ্টিৰাজি, জুবিন দাই যি আমাৰ অসমক যি সজীৱ কৰি থৈ গ'ল, যাতে এই সৃষ্টিৰাজি আমি কেতিয়াও হেৰুৱাব নিবিচাৰোঁ বা আমি হেৰুৱাব নোখোজোঁ। আৰু মই এটা কথাই বিশ্বাস কৰোঁ যে আজি নৱপ্ৰজন্মক মই অনুৰোধ জনাইছোঁ, জুবিন দাই আমাৰ কাৰণে কি দি থৈ গ'ল বা কি পাব থাকিলোঁ, কিন্তু এটা সময়ত কিন্তু আমি সম্পূৰ্ণৰূপে উপলব্ধি কৰিম জুবিন দা নাই আমাৰ কাৰণে ভাবি লৈছোঁ। আৰু আজি আপুনিও আহিছে ধুনীয়াকৈ নিউজ কৰিবলৈ, বা আমিও কৈ আছোঁ, বা সদায় কৰ্মব্যস্ততাত আমি নিয়োগ হৈ থাকোঁ, কিন্তু কেতিয়াবা যেতিয়া অকলে আমি থাকোঁ বা ক'ৰবাৰ পৰা আমি আহি থাকোঁ, হঠাৎ যেতিয়া আমাৰ মনত এটা প্ৰশ্ন আহে যে জুবিন দা নাই, যে প্ৰতিচ্ছবিটো অসমৰ কাৰণে এটা সম্পদ হিচাপে আহি যায় যে জুবিন দা কি আছিলে। কিন্তু এই জনতাৰ হৃদয়ত যিবোৰে জুই জ্বলি আছে, অন্তৰত কিন্তু আমি কাকো ক'ব পৰা নাই জুবিন দা নাই, কি হেৰুৱাল। এটা সময়ত কিন্তু মানুহে উপলব্ধি কৰিব যে জুবিন দা কি আছিলে অসমৰ কৈছোঁ। আৰু ৰিলিভ কৰোঁ যে জুবিন দাই ন্যায় পাব। জুবিন দা, কাৰণ মই যিহেতু এজন এই লাইনত জড়িত আছোঁ, আৰু ইতিমধ্যে আমাৰ কোৰ্টত যিবোৰ প্ৰচিডিঅ'ৰ হয় সেইবোৰ হৈ আছে। মই জনাব বিচাৰিছোঁ যে সূক্ষ্মভাৱে চলি আছে আৰু দৃঢ় বিশ্বাস আছে তেখেতে ন্যায় পাব। আৰু কিন্তু জুবিন দাৰ যি সৃষ্টিৰাজি আছে, নতুন প্ৰজন্মই কিন্তু জীয়াই ৰাখিব লাগিব আৰু জীয়াই ৰাখিবও। কিন্তু নতুন যুগৰ নতুন জুবিন আৰু আমি পুনৰ গঢ়িম। আৰু সেয়ে মই ক'ব বিচাৰিছোঁ যে জুবিন দা আমাৰ মাজত এতিয়াও আছে, জুবিন দা আমাৰ মাজৰ পৰা হেৰাই গ'ল। ধন্যবাদ। বিহু অনুষ্ঠান বাতিল কৰা মানে জুবিন দা আমাৰ হয়, গম পাইছোঁ, আপুনিও প্ৰশ্ন আচ্ছা, মৰ্মিতা মিত্ৰ। আচলতে মই মৰ্মিতা মিত্ৰৰ কথা এইটো কৈছোঁ যে তেনেকুৱা ধৰণৰ শিল্পীক আমি চান্স দিবই নালাগে। কাৰণ বংগৰ পৰা কোনোবা এজনী ছোৱালী আহিব, জুবিন দাৰ গান বিকৃতি কৰিব, প্ৰচাৰ কৰিব, আমি এইটো কিন্তু কেতিয়াও মানি ল'ব নোৱাৰোঁ। জুবিন দাৰ যিটো সুৰৰ ভংগীমা, লয় লহৰ সলাই পেলাই তেখেতৰ নিজৰ ইচ্ছামতে কিবা এটা গান তেখেতে হেৰি কৰিব, সেইটো কিন্তু মানি ল'ব নোৱাৰোঁ। আৰু মই এই মঞ্চৰ পৰা অনুৰোধ জনাইছোঁ, তেখেতে সম্পূৰ্ণভাৱে জুবিনৰ যিটো লয় লহৰ আছে, জুবিনদাৰ যিটো সুৰ আছে, তেখেতে সেই মঞ্চত কৰিব, নহ'লে তেখেতক কিন্তু অসমবাসীয়ে কিন্তু ক্ষমা নকৰে। ইতিমধ্যে তেখেতক পৰিয়ালৰ ফালৰ পৰা তেখেতক অনুৰোধ জনাইছে। আৰু জুবিনদাৰ যিখিনি সৃষ্টিৰাজি আছে তেখেতক আমি অনুৰোধ জনাইছোঁ, যদি পাৰে জুবিনদাৰ সৃষ্টিৰাজি মানে তেখেতে অনুষ্ঠান পৰিৱেশন কৰক, সেইটোৱে তেখেতলৈ অনুৰোধ জনাইছোঁ। আজি বৰপুখুৰীবাসীক মই এইটো অনুৰোধ জনাই যে পুথিমাৰী জ্ঞানজ্যোতি সংঘই যি প্ৰচেষ্টা হাতত লৈছে, আজি দশমবাৰ্ষিক তেওঁলোকে বিহু উদযাপন কৰিছে, খুব সুন্দৰকৈ উদযাপন কৰিছে। কলাগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আছে, তেখেতে আজি বীৰ শ্বহীদ বিশ্বজিৎ চৌহানৰ প্ৰতিমূৰ্তি তেখেতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আৰু তেওঁলোকৰ যিটো সংস্কৃতি আছে, আপুনি দেখা পাইছে যে বিহুতলিত আমাৰ হেৰাই যোৱা আমাৰ মহিৰৰ চকা বুলি কয়, বা আমাৰ সেইটো যি চেপা বুলি কয়, নতুন প্ৰজন্মই চিনি নাপায় সেই বস্তুবোৰ, কিন্তু হেৰাই যোৱা যিবোৰ বস্তু আছে, সংস্কৃতি আছে, তেওঁলোকে প্ৰত্যেক বছৰে উত্থাপন কৰি থাকে। আৰু এই বস্তুবোৰ আমি চিনি পাব লাগিব, কাৰণ সংস্কৃতিটো আমি প্ৰথমতে চহকী কৰিব লাগিব, তাৰপিছত এটা জাতি বাচিব। কিন্তু কাৰণ অৰ্থনৈতিক আৰু সাংস্কৃতিকভাৱে আমি অসমখন শক্তিশালী কৰিব লাগিব। কিন্তু জুবিন দাই আমাৰ যিবোৰ গান দি থৈ গ'ল বা তেখেতৰ যিবোৰ সৃষ্টিৰাজি দি থৈ গ'ল, অসমখন আৰু আগবাঢ়িব। কাৰণ তেওঁৰ যিটো সৃষ্টিৰাজি বা তেওঁ আমাৰ মাজত এতিয়াও সদায় জীয়াই আছে।